बारग' एनडिएफबिनि सोद्रोमाफोरा आबाद जांख्रिथायजों गाव गसंथानायनि सिमां सुजुदों। मोनसे समाव हाथियार दैनानै सोमावसारनाय माखासे बारग' एनडिएफबि केडारफोरा आबाद जांख्रिथायजों गोदान जिउ दैदेनदों। बाक्सा जिल्लानि मसलपुरनि गोदान श्रीपुराव खमैबो 50 बिगा आबाद हाखौ लिजआव लानानै उदां आर'नाइ ससाइटि मुंजों सा 21 एनडिएफबिनि सोद्रोमाफोरा आबाद जांख्रिथाय जागायजेनदों। 1986 मायथाइयाव बै समाव एनडिएफबिनि आफादगिरि रन्जन दैमारिनि हानजायाव हाबनानै भुटानाव सोलोंथाइ लानाय बिसोर सोद्रोमाफोरा थांनाय समाव एनडिएफबि एस हानजायाव हाबनानै सोमावसारबोदोंमोन। थांनाय 2020 मायथाइनि 27 जानुवारियाव सरकारजों गोजोन गोरोबथा खालामनायनि उनाव गुबै बोहैथियाव बैसोर सोद्रोमाफोरा गिदिंबोफिनो। गोरोबथानि बादियै सरकारनिफ्राय रांखान्थियारि अनसुंथाइ मोननायनि उनाव बैसोर सोद्रोमाफोरा हाथियारजों जांख्रिथाय लाबोनायनि सोलायै आबाद जांख्रिथायखौ जागायजेनदों। बाक्सा जिल्ला आबाद बिफाननिफ्राय बेसेन नाङाजासे आलु बेसरनि जोलै मोननो हानानै थोजासे मुलाम्फा मोननो हानायजों लोगोसे बिटिसिनि आबाद बिफाननि मावफुं सोद्रोमा गनसम दासआबो बिसोरनो थोजासे बोसोन आरो थुलुंगाखां होनायनि खोथाखौ मिथिहोयो। आबाद मावनानै गाव गसंथानो हानायनि खोथाखौ फोरमायनानै गोदान जोलैयाबो मोनसे बिग्रायारि आफादाव थांनो गोसो होआलासिनो आबाद मावनायाव गोसो होयोब्ला बांसिन मुलाम्फा मोनगोन होननानैबो एनडिएफबिनि बारग' सोद्रोमाफोरा फोरमायो। ভিলেজ আডিটাৰী আমি এজ এ উদাং আৰণ্য ছ'চাইটি এটা গ্ৰুপ খুলি লৈছোঁ এক্স এনডিপি এছৰ পৰা। মানে ইয়াতে আমি আলু বা বেহৰ এনেকুৱা অন্যান্য খেতি কৰি আছোঁ। লগভগ আমি 15 পৰা বেহাৰ 15 আলু এনেকুৱা কৰি 30 বিঘা 35 বিঘামান কৰিছোঁ আৰু খেতি। এই যে আমি এতিয়াতো 4 লাখকৈ টকা পাইছোঁ, কিন্তু টকাটো আমাকতো চেগে দিছে বা ফিক্সড ডিপজিটে হয়। এতিয়া টাৰ্মছ আছে 1 ইয়াৰ বা 3 ইয়াৰ্ছ লগিন। এতিয়া আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে আমাক গভৰ্ণমেণ্ট জব লাগে বা চাকৰি লাগে ডিফেন্সত বা অন্যান্য। এতিয়া তাৰমানে হয় দেৰি হ'ল, আমাক কোনো গভৰ্ণমেণ্ট জব দিয়া নাই, ইয়াৰ কাৰণে আমি খেতি কৰি আছোঁ আৰু এইখিনিয়ে ক'ব লগা। আমি বড়ো আন্দোলনৰ হৈ এই টাইমত আমি জংঘলত আছিলোঁ। এতিয়া আমি 2020 যেতিয়া একৰ্ড হ'ল ইয়াৰ পৰা আমি ঘৰলৈ উভতি আহিছোঁ। এতিয়া খেতি কৰিছোঁ, ফিলিংটো ভালে, মানে সমাজৰ লগত বা গাঁৱৰ লগত আমি মিলি কাম কৰিব পৰা হৈছে আৰু। কি খেতি কৰিছা? আমি আলু কৰিছোঁ, বেহাৰ কৰিছোঁ আৰু মটৰ আছে, এইখিনিয়ে আৰু। আমি আৰু পিছলৈ অনুৰোধ যে গভৰ্ণমেণ্টে আমাক ভাল সুবিধা দি বা ট্ৰেক্টৰ চেক্টৰ আমাক দি যদি সুবিধা দিয়ে আৰু আমি পিছলৈ ভাল খেতি কৰিম বুলি কামনা কৰিছোঁ। হয়, মোৰ নাম শুক্ল বসুমতাৰী। এনেই এলাইচ নেমটো হ'ল মোৰ বি চাউগাৰী। মই 13 বেছৰ হয়। আজি চুক্তি স্বাক্ষৰকাৰী হোৱাৰ পিছত আমি যিখিনি সংস্থাপন পাব লাগে দেৰিকৈ হ'লেও আমি পালোঁ। চেকটো পালোঁ আমি মোটামুটি ডিচেম্বৰ 5 তাৰিখে। চব চেক পোৱাৰ পিছত আমি এটা পৰিকল্পনা কৰিলোঁ, যেনিবা চৰকাৰৰ পৰা আমি যিখিনি অধিকাৰ হিচাপে পাব লাগে সেইখিনি আমি নিশ্চিতভাৱে আমি পালোঁ। পোৱাৰ বিনিময়ত তাৰমানে আলু পালোঁ, আলু আৰু মটৰ আৰু সৰিয়হ। তাৰপিছত আমি মোটামুটি 45-50 মান লগোৱা হৈছে। তাৰমানে ইমান বিঘা খেতি কৰিছে? ইমান বিঘা হ'ব আৰু লগভগ এনেই আমি গ্ৰুপ উদাং আৰণ্য ছ'চাইটি হিচাপে আমাৰ 36 কেডাৰ্ছ আছে এক্স কোটা। আমি একচুৱেলি চংবিজেদৰ হয়। এইটো হ'ল এৰিয়াটো আমাৰ নতুন শ্ৰীপুৰ মাগুনতাৰী পৰে। তো একচুৱেলি আমি ভৱিষ্যত আমাৰ যিটো এম ইন লাইফ আমি এতিয়া কি কৰি খাম, গতিকে আমি খেতিত লাগি গ'লোঁ আৰু। তাৰপিছত ভৱিষ্যতে আমি অলপ চৰকাৰৰ পৰা তাৰমানে যেনেকৈ এই বছৰটো কৰিলোঁ ইয়াতকৈ আটাই আমি অহা বছৰলৈ কৰিম বুলি কল্পনা কৰি থৈছোঁ আৰু। মানে আমাক চৰকাৰে সুবিধাটো দিব লাগে আৰু, ট্ৰেক্টৰে হওক কিবাই হওক অন্য যেনিবা ফল মূলেই হওক, যেনে ধান বিধান। আমি যেনিবা খেতিটো আমি বিৰাট ইণ্টাৰেষ্টিং কৰিছোঁ আৰু এনেকৈ কৰি
যেনিবা ছিজন বাই ছিজন যেনে ধানৰ ছিজনত ধান আৰু এই খল্লি মাহত যেনে আলু বেহাৰ ধনিয়া সেইবোৰতো তাৰমানে আমি চৰকাৰে আমাক পিছলৈ তাৰমানে আকৌ চিন্তা কৰিলে অলপ ভাল হ'ব আৰু তো আমাৰ এই অবৈধ বস্তুবিলাক আমাক এতিয়া বিলকুল নালাগে এতিয়া আমি যেনেকৈ আমি কোদাল দাল লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ সেইখিনিয়ে ধন্যবাদ কৰোঁ আৰু মই